আমাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পৰিৱেশ কথা প্ৰশ্ন উত্থাপন হৈছিল। সমাজকৰ্মী নামটো যেনেকৈ নবীন, মই ভাবোঁ তেখেতৰ অতিথি সংবিধানৰ আওতাত আমি যিসকল সাহিত্যৰ ঈশ্বৰ কৃষ্ণক কৌটি কৌটি নমস্কাৰ। আমাৰ যিসকল সাংবাদিক বন্ধুসকল আছে, ইতিমধ্যে অসম সাহিত্য সভাৰ সংবিধানৰ আওতাত থাকি আমি নিৰ্বাচন অনুষ্ঠিত কৰিছিলোঁ। তো নিৰ্বাচনত আমাৰ 3জন বিনা প্ৰতিদ্বন্দ্বিতাই আচলতে নিৰ্বাচিত হ'ল। সভাপতি নবীন গগৈদেৱ, সম্পাদক হিচাপে পুনৰবাৰ আমি সাহিত্যৰ মজিয়ালৈ আহিছোঁ যাতে ৰাইজক সেৱা কৰাৰ সুবিধা পাওঁ, আৰু উপসভাপতি হিচাপে আমাৰ জয়ন্ত সন্দিকৈ ইতিমধ্যে মনোনীত হৈছে। গতিকে অনাগত দিনবিলাকত আমি অকণমান আলোচনা বিলোচনা কৰি যিহেতু চাবুৱা এটা ডাঙৰ অঞ্চল আৰু এই অঞ্চলটোক সাঙুৰি যাতে আমি অকণমান গতি দিব পাৰোঁ, গতিকে ইয়াৰ পৰৱৰ্তী সময়ত এইখিনি কথা আলোচনা কৰি আমি পূৰ্ণাংগ সমিতিখন গঠন হ'ব। হয়, আজি চাবুৱা সাহিত্য সভাৰ 49 সংখ্যক দ্বিভাষিক অধিৱেশনৰ মুকলি সভাৰ দিন। আমি চাবুৱা সাহিত্য সভাই 2023-25 বৰ্ষৰ মুকলি সভাখন 49 সংখ্যক হিচাপে আজিৰ দিনটোত আমি পালন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন সফলতাৰে সমাপন হৈছে। সন্মানীয় সভাপতি জগজীৱন গগৈদেৱে পতাকা উত্তোলন কৰিলে। তাৰপিছতে আমি চাবুৱা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰফুল্ল শৰ্মাদেৱক আমি স্মৃতি তৰ্পণ অৰ্থাৎ অসমৰ জাতীয় জীৱনৰ যিসকল বৰেণ্য ব্যক্তিৰ কাৰণে আজি আমি এই ক্ষণত উপস্থিত হৈছোঁ, তেখেতসকলক শ্ৰদ্ধা জনাবৰ কাৰণে স্মৃতি তৰ্পণ অনুষ্ঠান আছিল। সেই অনুষ্ঠানত তেখেতক মুখ্য তৰ্পক হিচাপে আমি প্ৰফুল্ল শৰ্মাদেৱক আমি আমন্ত্ৰণ কৰিলোঁ। তেখেতে আহি পুৱাৰ ভাগতে আচলতে সেই অনুষ্ঠান সমাপনা কৰিলে। আৰু তাৰপিছতে আমি চাবুৱা অঞ্চলৰ 3খন বিদ্যালয়ত অসম সাহিত্য সভাৰ যি প্ৰতীক চিহ্ন, সেই চিহ্নৰ অংকনৰ প্ৰতিযোগিতা ল'লোঁ। আৰু 3খনকৈ বিদ্যালয়ত প্ৰায় 350মান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে, যিটো আচলতে এটা শুভ বাৰ্তা বুলি আমি ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকল কণ ছাত্ৰ ছাত্ৰীসকলে যদি অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰাৰ যোগেদি সাহিত্য সভাখনৰ বিষয়ে বা জাতীয় জীৱনৰ দায়বদ্ধতাৰ বিষয়ে যাতে ক'ৰবাত কিঞ্চিত অকণ জ্ঞান পায়, সেইখিনি কথা আমি চাবুৱা সাহিত্য সভাই চিন্তা চৰ্চা কৰি সেইধৰণে প্ৰতিযোগিতাখন বৰ সফলতাৰে অনুষ্ঠিত হ'ল। তাত 3গৰাকীকৈ আচলতে প্ৰশিক্ষক সমুজ্জ্বল বৰা, মণ্টু ৰাজখোৱা, বিপুল দিহিঙীয়া, তেখেতসকলে অশেষ কষ্ট কৰিছে। আজি চাগতে মই আপোনালোকৰ মাধ্যমেৰে তেখেতসকলক আচলতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 3গৰাকীকৈ আমি উদ্বোধক হিচাপে সেই প্ৰতিযোগিতাখিনি আমি 3টা স্থানত 3জন উদ্বোধক আমি আমন্ত্ৰণ কৰি সেই কাৰ্য আমি উদ্বোধনী কাৰ্য কৰিছিলোঁ। বালিজানৰ যিটো
চেণ্টাৰ বিপুল দিহিঙীয়াৰ কেন্দ্ৰ যিটো চিত্ৰকলা কেন্দ্ৰ সেয়াত আমি প্ৰাক্তন সম্পাদক নবুল চেতিয়াই এই কাৰ্যৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰিলে। NEIত যি সমুজ্জ্বল আৰ্ট একাডেমি আছে তাত প্ৰাক্তন সম্পাদক মৃন্ময় গোহাঁইদেৱে শুভ উদ্বোধন কৰিলে। ঠিক তেনেদৰে আমাৰ যিটো অসম আৰ্ট এণ্ড সংগীত একাডেমীৰ যিটো অনুষ্ঠান মণ্টু ৰাজখোৱাৰ প্ৰশিক্ষক হিচাপে তেখেতৰ তাত আমাৰ কোষাধ্যক্ষ বাবুল গোহাঁইদেৱে তেখেতে শুভ উন্মোচন কৰিলে আৰু 3টা অনুষ্ঠান খুব সমাধানে সম্পন্ন। আৰু এই মুহূৰ্তত আমাৰ মুকলি সভা চলি আছে। আমি প্ৰায় আমাৰ প্ৰাক্তন সভাপতি সম্পাদকসকলক পাইছোঁ। মোৰ সন্মুখত একেবাৰে থিয় হৈ আছে মোৰ পূৰ্বৰজন পুস্তক ফুকন। আৰু এটা সুন্দৰ পৰিৱেশত আজি আচলতে গোটেইখিনি কথা হৈছে। গতিকে অনাগত দিনবিলাকত চাবুৱা সাহিত্য সভাই এক গতিশীলতা লাভ কৰিব বুলি মই আশা কৰিছোঁ আৰু সকলোৰে আচলতে সহযোগিতা বিচাৰিছোঁ। লগতে যে এই দুবছৰত যিসকল ব্যক্তি প্ৰতিষ্ঠান আৰু সতীৰ্থসকলে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে সেইখিনি আচলতে কিবা ভাষাৰে কৈ আচলতে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰদান কৰিব নোৱাৰি। তথাপিও মানুহৰ কৃতজ্ঞতা প্ৰকাশৰ একমাত্ৰ হয়তো হৈছে যে কৃতজ্ঞ হ'ব লাগে। আৰু সেয়ে মই আজিৰ দিনটোত তেখেতসকলৰ ত্যাগ তেখেতলোকৰ সেৱাক স্বীকাৰ কৰি সকলোজনৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।